নমস্কাৰ, মই জেছমিনা চুলতানা পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভালেই। বহুদিন পিছত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পিছে আপোনালোকৰ এইকেইদিন বতৰ কেনেকুৱা লাগিছে? কৃষ্ণ জন্মাষ্টমীৰ পিছৰ পৰা দেখোন বৰষুণ দিয়েই আছে, লগতে ভূমিকম্পও আহিলে বাৰু জন্মাষ্টমীৰ দিনা। আপোনালোকৰ চাগে বতৰ ভালেই লাগিব। গাঁৱত থকা মানুহখিনিৰ কাৰণেতো সঁচাকৈ ভাল লগা বতৰ হয়, কিন্তু গুৱাহাটীতো ভালেই লাগে। এটাই সমস্যা, সেইটো হৈছে কৃত্ৰিম বানপানী, যাৰ বাবে অলপ অসুবিধা হয় বা ভাল নালাগে আৰু পৰিৱেশটো। চাৰিওফালে পানী হয়, যান বাহনৰ কাৰণে অসুবিধা হয়। আৰু সেয়ে ভাবিলোঁ ব'লক আজি গুৱাহাটীত বৰষুণ দিয়াৰ পিছত কেনেকুৱা অৱস্থা হয়। মই কিন্তু বৰষুণ দিয়াৰ লগে লগে আহি ঘৰ লওঁ দেই, কাৰণ যিহেতু পানী বেছি হয়, গাড়ী নাপাওঁ আৰু মোক লৈ অহা মানুহ কোনো নাই। আৰু এতিয়া মই অকলে আহিব লাগিব, সেইকাৰণে নিজে অকলে আগতে জানি শুনি ৰুমলৈ গুচি আহোঁ। ব'লক এবাৰ দেখুৱাই দিওঁ বৰষুণ দি থকা অৱস্থাত গুৱাহাটীখনো কেনেকুৱা লাগে। ৱাহ, কেনেকুৱা বৰষুণ দিছে চাওক এবাৰ। এয়া কিন্তু আমাৰ হস্পিটেলখনহে দেই, আৰু মই কাম কৰোঁ চানভেলী হস্পিটেলত, ডাউনটাউনত আছে এইখন ডায়েবেটিক স্পেচিয়েলিষ্ট। আৰু এইখিনি হৈছে ডাউনটাউনৰ অৱস্থা। চাওকচোন কেনেকুৱা। এই ড্ৰেইনটো ফুল হ'লে আৰু কিছু সময় যদি ডাঙৰ বৰষুণ দিয়ে তেতিয়াহ'লে ইয়াত পূৰা পানী হৈ যাব গোটেই ৰুক্মিণী গাঁৱত। আৰু সেইখিনি হোৱাৰ আগতে মই ইয়াৰ পৰা দৌৰাদৌৰিকৈ পলাইছোঁ দেই ৰুমলৈ, কাৰণ বানপানী হ'লে বহুত বেছি পানী হৈ যায় ইয়াতে। গুৱাহাটী ডুবিবনে আজি? যিহে বৰষুণ আহিছে, ডুবিলো দিয়া আৰু আজি। এয়া হৈছে গুৱাহাটী 6 মাইল টু ডাউনটাউন ৰুক্মিণী গাঁও। আৰু এয়া ইমান বৰষুণৰ মাজত মই এনেদৰে খোজকাঢ়ি, কাৰণ গাড়ী বহুত কম আছে, আৰু মই ভাবিলোঁ এটা ভিডিঅ' লৈ লওঁ। লাহে লাহে যাই থাকোঁ বৰষুণৰ এনজয় কৰি কৰি। আৰু অকণমান যদি বৰষুণ দিয়ে এই ড্ৰেইনটো ফুল হয়, ওপৰেৰে পানী আহিব। আগত চাগে এতিয়াও বানপানী আছে। আৰম্ভ হৈছে আৰু অকণমান পিছত পূৰা এইবিলাক ডুবি যাব। এইখিনি গোটেই ৰাস্তাটোৱে ডুবিব, ফুটপাথটো ডুবিয়ে যাব। হ'লনে বেছি? অকণমান বৰষুণৰ এনজয় ল'বলৈ গৈ মোৰ অৱস্থা কি হৈ গ'ল সেয়া মই নিজে ক'ব নোৱাৰিম। বৰষুণত গোটেই তিতি বুৰি লুতুৰি পুতুৰি হৈ আহিছোঁ। আৰু এইফালে AC বাছ, ভিতৰত ইমানে ঠাণ্ডা লাগিছে কি ক'ম। আৰু বৰবাৰীৰ অৱস্থা চাওক কেনেকুৱা পানী হৈছে। আৰু অকণমান বেছি বৰষুণ দিলে ইয়াতে পূৰা বানপানী হৈ যাব। মাজতে ভূমিকম্পও পালোঁ। বাকীখিনি ভিডিঅ' বনাবৰ কাৰণে থাকিয়েই গ'ল। মোৰ এনেকৈ ব্লগ বনোৱাৰ অভ্যাস নাই, এতিয়া চেষ্টা কৰিহে আছোঁ লাহে লাহে, সেইকাৰণে বহুতখিনি ৰৈ গ'ল। যিয়েই নহওক, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।